Hello everyone, welcome back to my YouTube channel Good Guides. Good Guides or আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছো পদ বা পাৰ্টস অফ স্পীচৰ বিষয়ে। পাৰ্টস অফ স্পীচ। পাৰ্টস অফ স্পীচ শব্দৰ অসমীয়া প্ৰতিশব্দ হৈছে পদ, অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকেই পদ বুলি কোৱা হয়। সাধাৰণ অৰ্থত বাক্যত আমি যিবোৰ শব্দ যোগ কৰি এটা সম্পূৰ্ণ বাক্য গঠন কৰো, সেই প্ৰতিটো শব্দক বা প্ৰতিটো খণ্ড খণ্ড শব্দক আমি পদ বুলি ক'ব পাৰো। ফৰ এক্সাম্পল, ৰবিন ইজ এ ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট। ইয়াত ৰবিন, ইজ, এ, ব্ৰিলিয়াণ্ট আৰু ষ্টুডেণ্ট প্ৰত্যেকটো এটা এটা অংশ, প্ৰত্যেকটো অংশ লগ লাগি সম্পূৰ্ণ বাক্যটো গঠন হৈছে আৰু সেয়েহে ইয়াক পাৰ্টস অফ স্পীচ বুলি কোৱা হৈছে। নেক্সট, in English grammar, parts of speech are divided into 8 categories, which are ইংৰাজী ব্যাকৰণত parts of speech ক প্ৰধানতঃ 8 ভাগত ভাগ কৰা হৈছে আৰু সেইবোৰ হৈছে নাম্বাৰ 1 নাউন অৰ্থাৎ বিশেষ্য, নাম্বাৰ 2 pronoun যাৰ অৰ্থ হৈছে সৰ্বনাম, নাম্বাৰ 3 verb অৰ্থাৎ ক্ৰিয়া, নাম্বাৰ 4 adjective অৰ্থাৎ বিশেষণ, নাম্বাৰ 5 adverb অৰ্থাৎ ক্ৰিয়া বিশেষণ, নাম্বাৰ 6 preposition অৰ্থাৎ অব্যয়, নাম্বাৰ 7 কনজাংশন অৰ্থাৎ সংযোজক অব্যয় আৰু নাম্বাৰ 8 ইন্টাৰজেকশন অৰ্থাৎ ভাৱবোধক অব্যয়। এতিয়া যদি আমি এইবোৰৰ বিস্তৃত আলোচনা চাওঁ, তেনেহ'লে নাউনৰ বিস্তৃত বা বিশেষ আলোচনাসমূহ হ'ব এনে ধৰণৰ যে নাউন, নাম বুজোৱা শব্দকেই নাউন বোলে, অৰ্থাৎ নাম মাত্ৰই হৈছে নাউন। পৃথিৱীত যিমান নাম থকা বস্তু আছে সেয়াই হৈছে নাউনৰ অন্তৰ্গত। ফৰ এক্সাম্পল, ডগ, ৰাম, কেট ইত্যাদি। এইবোৰ যিমান নাম থকা প্ৰাণী, বস্তু, সংখ্যা সকলোবোৰ নাউনৰ অন্তৰ্গত। নেক্সট, নাম্বাৰ 2 pronoun. নাউনৰ সলনি ব্যৱহাৰ হোৱা শব্দবোৰকে pronoun বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আমি নাউনৰ নিৰ্দিষ্ট নামেৰে জানিব নোৱাৰিম আৰু তেওঁক অন্য কিবা এটা শব্দৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু সেই অন্য শব্দটোক আমি pronoun বুলি ক'ব লাগিব। উদাহৰণস্বৰূপে, হি, she, যদি আমি হি, she কেতিয়া হ'ব? যদি মানুহজনৰ নাম মানুহজন ল'ৰা হয় তেনেহ'লে হ'ব হি আৰু ছোৱালী হ'লে হ'ব she। ঠিক এনেকে ইট, দে এইবোৰ আমি pronoun ব্যৱহাৰ কৰিব পাৰো। নেক্সট আছে ভাৰ্ব। যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বোলে। ভাৰ্ব অৰ্থাৎ কোনো এটা কাম সংগঠিত কৰা, ক্ৰিয়া সংগঠিত কৰাই হৈছে ভাৰ্ব। ফৰ এক্সাম্পল, ডু মানে কৰা, ৰান, দৌৰা, কাট এইবোৰ হৈছে ভাৰ্বৰ এক্সাম্পল। নেক্সট, এডজেক্টিভ। এডজেক্টিভ শব্দৰ অৰ্থ হৈছে বিশেষণ। নাউন আৰু প্ৰনাউনৰ দুখ, গুণ, সংখ্যা, পৰিমাণ আদি বুজোৱা পদক এডজেক্টিভ বুলি কোৱা হয়। ফৰ এক্সাম্পল, short, good, etc. এইবোৰে নাউন আৰু প্ৰনাউনৰ দুখ গুণ বুজাইছে। নাউনটো চুটি, দীঘল, ভাল, বেয়া এইবোৰ। নেক্সট আছে এডভাৰ্ব। যি পদে ভাৰ্বৰ দুখ গুণ আদি বুজায় তাকে এডভাৰ্ব বুলি কোৱা হৈছে। ফৰ এক্সাম্পল, শ্ল'লি, ফাষ্ট, কুইকলি অৰ্থাৎ ভাৰ্ব যদি আমি ৰান ধৰি লওঁ তেনেহ'লে হ'ব ৰান শ্ল'লি বা ৰান ফাষ্ট, এইবোৰ হৈছে এডভাৰ্ব। নেক্সট আছে প্ৰিপজিশ্যন। যি পদে নাউন বা প্ৰনাউনৰ মাজৰ সম্বন্ধ দেখুৱায় তাকে প্ৰিপজিশ্যন বুলি কোৱা হয়। অৰ্থাৎ প্ৰিপজিশ্যনসমূহে বাক্যত এক নতুন সম্পৰ্ক স্থাপন কৰে। প্ৰিপজিশ্যনৰ উদাহৰণ হৈছে ইন, অন, এভব এইবোৰক হৈছে প্ৰিপজিশ্যন। নেক্সট হৈছে কনজাংশ্যন। যি পদে দুটা বা ততোধিক ৱৰ্ডক একেলগ কৰি অৰ্থ প্ৰকাশ কৰে তাকে কনজাংশ্যন বোলে। অৰ্থাৎ কনজাংশ্যনৰ জৰিয়তে দুটা চিম্পল চেণ্টেন্স বা চিম্পল ৱৰ্ডক একেলগ কৰি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা হয়। ফৰ এক্সাম্পল, এণ্ড, বাট অৰ এইবোৰ হৈছে কনজাংশ্যনৰ উদাহৰণ। নেক্সট অৰ্থাৎ অন্তিমটো বিষয় হৈছে আমাৰ ইণ্টাৰজেকশ্যন। অৰ্থাৎ ইণ্টাৰজেকশ্যন শব্দৰ অৰ্থ হৈছে ভাৱবোধক অব্যয়। যি পদৰ জৰিয়তে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা হয় তাকে ইণ্টাৰজেকশ্যন বুলি কোৱা হয়। ফৰ এক্সাম্পল, অহ গড, হুৰ্ৰা, এলাছ এইবোৰ হৈছে ইণ্টাৰজেকশ্যন। অৰ্থাৎ মানুহৰ মনৰ আবেগ, ভাৱ, অনুভূতি প্ৰকাশ কৰা হয় এইবোৰ শব্দৰ জৰিয়তে, সেয়েহে ইয়াক ইণ্টাৰজেকশ্যন বুলি কোৱা হয়। এইখিনি আছিল পাৰ্টছ অফ স্পীচৰ সম্যক জ্ঞান। আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ কিবা বুজি পোৱাত অসুবিধা হ'লে নিশ্চয় কমেণ্ট বক্সত জনাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং গুড গাইডছ।